তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 8 নম্বৰটো কৰিম যোৱা ভিডিঅ'টোত আমি আগৰবিলাক কৰিলোঁ হয়নে তো আমি অপনয়ন আৰু প্ৰতিস্থাপন পদ্ধতি শিকি আছো আৰু হেতুৱে আমি কৰি আছো তো প্ৰথমে আমি অপনয়ন পদ্ধতি কৰি আছো তাৰ পিছত আমি প্ৰতিস্থাপন পদ্ধতি কৰি আছো মানে 1 নম্বৰত অপনয়ন পদ্ধতি 2 নম্বৰত প্ৰতিস্থাপন পদ্ধতি আমি কৰি আছো তো অপনয়ন পদ্ধতি কৰিব হলে এনেকুৱা যদি কন্ডিশন থাকে মানে চোৱা তলত x ইয়াত y ইয়াতো x আৰু y মিলি গৈছে না পুৰা হা x y ঠিক আছে মিলি গৈছে তো আমি কি কৰিম সো ইয়াৰ লগত কি 1/x আছে না আমি ধৰা হল লিখিম ধৰা হল আমি ধৰি লম ইয়াত 1/x ক আমি u ধৰি লম মানে u সমান আমি 1/x ধৰি লম ইয়াৰ লগত 1 সবৰ লগতে 1 থাকে না 1/x আছে আৰু ইয়াৰ লগত 1/y হন ইয়াতো 1/x আছে ইয়াতো 1/y আছে আৰু v সমান আমি 1/y ধৰি লম তো গতিকে কি হ'ব সোৱা গতিকে হ'ব 8 ইয়াক আমি কি লিখিব পাৰো 1/x ৰ জাগাত যদি 1/x ৰ ঠাইত আমি u লিখিব লাগিব ইয়াত 1/x আছে না ইয়াত ঠাইত আমি u লিখিব লাগিব মাইনাস ইয়াত 1/y ঠাইত আমি কি লিখিব লাগিব v সমান 1 আছে ইয়াক আমি 1 নম্বৰ সমীকৰণ দি দিম দে আৰু সোৱা কি কৰিব লাগিব আৰু ইয়াৰ ঠাইত আমি কি কৰিব লাগিব সোৱা 10 কি হ'ব এটো 10u plus 6 v সমান কিমান হ'ব 7 আছে 7 দি দিয়া ইয়াক আমি 2 নম্বৰ সমীকৰণ দি দিম তো ছাত্ৰ ছাত্ৰীসকল এটো 1 নম্বৰ সমীকৰণ এটো 2 নম্বৰ সমীকৰণ ঠিক আছে এতিয়া আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিম অপনয়ন পদ্ধতিৰে কেনেকৈ সমাধান কৰিম তোমালোকে চোৱা তো ছাত্ৰ ছাত্ৰী সোৱা অপনয়ন পদ্ধতি কৰিব হলে মই তোমালোকক কৈছিলো ইয়াৰ লগত এই পাৰ্টটোৰ লগত এই পাৰ্টটো একে হ'ব লাগিব বা এই পাৰ্টটোৰ লগত এই পাৰ্টটো একে হ'ব লাগিব কোনবা এটা একে হ'ব লাগিব কিন্তু মই চাও a to 8u আছে ইয়াত 10u আছে এই দুটা মিলা নাই ঠিক আছে তো মই চালো এই দুটাও মিলা নাই তো আমি কোনবা এটা মিলাই ল'ব লাগিব কোনবা এটা মিলাই ল'ব হলে আমি কি সংখ্যাৰে পূৰণ কৰিব পাৰো হয়নে তো সোৱা মই কি ভাবিছো 9 আছে ন ইয়াক আমি হেৰি বনাইলো ইয়া 9 ৰ লগত যদি আমি 4 পূৰণ কৰো 36 হৈ যাব হয়নে 9 ৰ লগত যদি আমি 4 পূৰণ কৰো তে 36 হৈ যাব ঠিক আছে ইয়াকো আমি 36 বনাই দিও 6 ৰ লগত যদি আমি 6 পূৰণ কৰো এটো 36 হৈ যাব তো 36 ইয়াকো কৰি দিও ইয়াকো 36 কৰি দিও তেতিয়া আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিব পাৰিম হয়নে নহয় তো 36 ইয়াক 36 কৰিব হলে ইয়াৰ লগত কিমান পূৰণ কৰিব লাগিব 4 পূৰণ কৰিব লাগিব হয়নে তো আমি 1 নম্বৰ সমীকৰণৰ লগত 4 পূৰণ কৰিব লাগিব 4 পূৰণ 1 নম্বৰ সমীকৰণ 4 ইয়াৰ লগত পূৰণ কৰিলে কিমান হ'ব 8 4 * 32 32 ইউ হৈ যাব মাইনাস ইয়াৰ লগত 4 পূৰণ কৰিলে মই কলুৱে 36 হ'ব 36 v হৈ গল সমান ইয়াৰ লগত 4 পূৰণ কৰিলে 4 * 4 ঠিক আছে আৰু ইয়াক 36 বনাব হলে ইয়াক 6 পূৰণ কৰিব লাগিব তো 6 পূৰণ আমি 2 নম্বৰ সমীকৰণ কৰি দিম তো সোৱা 6 10 গুণ কিমান হ'ব 60 60u ইয়াৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 36v ঠিক আছে ইয়াৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 7 6 গুণ 42 হয় 7 6 7 গুণ 42 হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কি কৰিব লাগিব সোৱা এতিয়া আমি সাম যোগ কৰিলে দুটা কটি হ'ব নে বিয়োগ কৰিলে কটি হ'ব মই চালো যোগ বিয়োগ কৰিলে তো ক'ত কটি হ'ব ইয়াৰ বিয়োগ কৰিলে যোগ হৈ যাব দুটাই কাৰণ ইয়াত বিয়োগ কৰিলে মাইনাসে প্লাসে মাইনাস হৈ যাব মাইনাসে আকৌ প্লাস হলে দুটা কটি না যাব গতিকে আমি ইয়াত যোগ কৰিব লাগিব কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলেহে প্লাসে প্লাস হ'ব এই দুটা কটি যাব ঠিক আছে প্লাস কৰিলে এই দুটা প্লাস হৈ যাব 60 আৰু 32 ঠিক আছে ছাত্ৰ ছাত্ৰী যোগ কৰিলে কিমান হ'ব 100 ইয়াত তোমাৰ 100 নহয় কিমান হ'ব 92 হৈ যাব হয়নে যোগ কৰিলে 92 হৈ যাব 60 আৰু 32 যোগ কৰি দিয়া 2 হৈ গল আৰু 6 3 9 হৈ গল 32 ইউ ঠিক আছে সমান চিহ্ন ইফালে এটো যোগ কৰি দিয়া কিমান হ'ব 46 হৈ যাব তো ইউ সমান 92 টো ইফালে পূৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব ইয়াৰ লগত 46 ৰ লগত হৰণ হৈ যাব হৰণ কৰি দিয়া ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া কটাকটি কৰো আমি চাও কেইবাৰ কটাকটি যায় হিমান বাৰ আমি কটাকটি কৰি দিম দেই তো সোৱা ইয়াক 2 ৰে কাটি দু 2 4 গুণ কিমান 8 1 গুছি গল ইয়াত 12 হ'ব না 2 6 গুণ 12 ইয়াকো 2 ৰে কাটো 2 গুণ 4 4 2 3 গুণ 6 23/12
46 পালোঁ হয়নে নহয় তো এতিয়া 23 এগুণ 23 দুগুণ 46 23 এগুণ 23 দুগুণ কিমান হ'ব 46 হৈ যাব হয়নে তো আমি কি পালোঁ ছাত্ৰ ছাত্ৰীসকল ইউ সমান আমি 46/92 আছে ন ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা কটা কৰি যাব 46 এগুণ 46 দুগুণ দুবাৰ কটা কৰি যাব 92 তো আমি ইউ সমান 1/2 পালোঁ ইউ সমান আমি কি পালোঁ ছাত্ৰ ছাত্ৰীসকল ইউ সমান পালোঁ আমি 1/2 এতিয়া আমি কি কৰিম ইউ সমান 1/2 পালোঁ এতিয়া আমি ভি উলিয়াম হয়নে ইউ ওলাই গ'ল এতিয়া আমি কি কৰিম ভি উলিয়াম তো ভি উলিয়াব হলে আমি ইউৰ মানটো 1 বা 2 বহুৱাই দিব লাগিব মই চাওঁ কোনটো ইজি লাগিছে অলপ তো মই দেখিলো 1 কোনবা এটা বহাই দুটা একে আছে হয়নে তো মই কি লিখিলো ইউৰ মান 1তে বহুৱাই দিম দেই ইউৰ মান 1ত বহুৱাই ইউৰ মান 1ত বহুৱাই ইউৰ মান 1ত বহুৱাই দিম তো 1 নম্বৰ সমীকৰণটো কি আছে a2 আছে হয়নে কি আছে ইয়াত 8 ইউ তো ইউ ঠাইত ইউৰ মান বহাই দিও 8 ইউ মানে ইউ মান কিমান 1/2 হয়নে নহয় আমি 1/2 বহাই দিও -9 ভি সমান 1 ঠিক আছে এটা 2 ৰে কটাকটি কৰি দিও 2 4 গুণ 8 হ'ব 4 -9 ভি সমান 1 এটা সোয়া -9 ভি 4 টো সমান চিহ্ন ইফালে লৈ গলো 1 - 4 হৈ যাব হয়নে ছাত্ৰ ছাত্ৰীসকল এটা -9 ভি সমান মাইনাস কিমান হৈ যাব 3 মাইনাস গ'ল এতিয়া 9 টো আমি সমান চিহ্ন ইফালে লৈ যাম দেই 9 টো আমি সমান চিহ্ন ইফালে লৈ যাম তো আহা ভি সমান কিমান হ'ব 3/9 হৈ যাব কাৰণ 9 টো ইফালে পূৰণ হৈছিলে ইফালে হৰণ হৈ গ'ল তো 1 3 গুণ 3 গুণ 9 আমি 1/3 পালো তো সোয়া ছাত্ৰ ছাত্ৰীসকল ইউ সমান আমি 1/2 পালো ভি সমান আমি 1/3 পালো কিন্তু প্ৰশ্নটোত আমাক ইউ আৰু ভি উলিয়াব কোৱা নাছিলে হয়নে প্ৰশ্নটোত আমাক কৈছিলে x আৰু y মান উলিয়াবলে তো আমাৰ এতিয়া ইউ আৰু ভি হে উলিয়ালে আমি x আৰু y মানটো উলিয়াই দেখুৱাই দিব লাগিব তো ছাত্ৰ ছাত্ৰীসকল সোয়া তো আমি ইউ মান পালো ভি মান পালো হয়নে নহয় তো ইয়াতে কৰি দিছো সোয়া গতিকে x আৰু y হ'ব x আৰু y মান উলিয়াই দিব লাগিব হয়নে নহয় তো ইয়াত এতেকে লিখা বা গতিকে লিখা আমি ইউ সমান কিমান পালো ইউ সমান পালো আমি 1/2 আৰু কমা ভি সমান আমি কিমান পালো 1/3 পালো হয়নে ছাত্ৰ ছাত্ৰীসকল ইউক আমি কি ধৰিছিলো ইউক আমি 1/x ধৰিছিলো ন তো ইউ ঠাইত আমি 1/x লিখি দিম 1/2 ভিক আমি 1/y ধৰিছিলো 1/y লিখি দিম তো ছাত্ৰ ছাত্ৰীসকল ইয়াক ওপৰত লৈ যাওঁ x টোক উল্টা কৰি দিও মানে এই বস্তুটোক এনেকৈ ঘূৰাই দিও উল্টা কৰি দিও তো এটো x/1 হৈ যাব 1 টো নিলিখিলেও হ'ব ঠিক আছে এটো ইয়াক উল্টা কৰিলে কিমান হ'ব 2/1 1 টো সব সংখ্যা তলত থাকে সেইকাৰণে 1 টোক নিলিখিলেও হয় ইয়াক উল্টা কৰি দিও y হৈ যাব ইয়াকো উল্টা কৰি দিও এই বস্তুটোক মানে ওপৰত লৈ যাওঁ উল্টা কৰি দিও উল্টা কৰি দিলে কিমান হ'ব 3 তলত 1 থাকিব 1 টো নিলিখিলেও হৈ যায় তো x ৰ মান আমি 2 পালো y 3 পালো অপায়ন পদ্ধতি আমাৰ সমাধান হৈ গ'ল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম প্ৰতিস্থাপন পদ্ধতি ইয়াৰ পৰা কিবা এটা উলিয়াই ইয়াত বহাই দিম দেই ইয়াৰ পৰা কিবা এটা উলিয়াই ল তো এইটো অপনেণ্টটো দেখিলা না সেম একে হ'ব ঠিক আছে দেন ইউ 6v টোক আমি সমান চিহ্ন ইফালে লৈ যাওঁ -6v হ'ব ঠিক আছে ইউ সমান 10 টোক এটা সমান চিহ্ন ইফালে লৈ যাওঁ ইফালে কি হৈছে পূৰণ ইফালে আহিলে হৰণ হৈ যাব হয়নে তো ইউ মান আমি কিমান পালো 7 - 6v/10 এটা ইউ মানটো আমি সোয়া 2 পা উঠালো ন তো একতে বহাব লাগিব দেই ইউৰ মান একত বহুৱাই ইউৰ মান একত বহুৱাই ইউৰ মানটো আমি একত বহুৱাই দিম 1 নম্বৰ সমীকৰণটো কি আছিল 8
ইউ ঠাইত আমি ইউৰ মান বহাই দিওঁ 7 - 6b/10 দেই -9v = 1 তো আমি ইউৰ মানটো বহাই দিলোঁ ঠিক আছে এতিয়া আমি কটাকটি কৰোঁ যেবাৰ যায় এবাৰ 2 4 × 8 ইয়াকো 2 ৰে কাটি 2 5 × 10 হৈ যাব হয়নে তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমি লসাগু লৈ লওঁ লসাগু তলত কি আছে 5 আছে না তো 5 আমি লসাগু লৈ লওঁ ঠিক আছে এই 4টো ইয়ালৈ পূৰণ কৰি দিওঁ তেতিয়ালৈকে পূৰণ হৈ যাব ন 7 8 গুণ 4 7 গুণ 28 হ'ব হয়নে 28 লিখি লওঁ আৰু 4 6 গুণ 24 y 5টো লসাগু লৈ লওঁ ইয়াৰ ওপৰত আছিলে সেইকাৰণে আমি ওপৰত একো পূৰণ কৰা নাই ইয়াৰ তলত চোৱা একো সংখ্যা নাই সেইকাৰণে 5টো ইয়াৰ লগত পূৰণ কৰি দিব লাগিব 5 9 গুণ কিমান 45 তোমালোকে যদি লসাগু ল'ব জানা তো এইটো ধুনীয়াকৈ বুজি পাইছাই মোক ক'বলগীয়া বেছি নাই 5 9 গুণ 45 দেই এতিয়া চোৱা 5টো ইফালে হৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ যাম ইয়াৰ লগত কি হৈ যাব পূৰণ হৈ যাব ওপৰটো কি হ'ব চাই লওঁ মাইনাছে মাইনাছে এই দুটা কি হ'ব মাইনাছে মাইনাছে প্লাস হৈ যাব হয়নে আমি দুটাকে প্লাস কৰি দিব লাগিব তো 45 আৰু এটো প্লাস হ'ব প্লাস কৰি দিও 45 আৰু 24 হয়নে 9 হ'ব এটো 6 69 হৈ যাব হয়নে -69 v ঠিক আছে আৰু 28 আছে না +28 লিখি দিয়া সমান চিহ্ন 5 টো সমান চিহ্ন ইফালে গলে পূৰণ হৈ যাব 5 * 5 ঠিক আছে তো -69 v 28 টো সমান চিহ্ন ইফালে লৈ যাও -28 ঠিক আছে -69 v এটা মাইনাস কৰিলে কিমান হ'ব -23 হৈ যাব হয়নে এতিয়া মাইনাস মাইনাস ক্যান্সেল কৰি দিয়া মাইনাস মাইনাস ক্যান্সেল কৰি 69 টো সমান চিহ্ন ইফালে লৈ যাও আমি 23/69 ঠিক আছে এটা কেবাৰ যাব কটাকটি কৰি দু তিনিবাৰ যাব চাগে হয়নে 23 * 23 23 3 * 69 হৈ যাব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তো v সমান আমি কিমান পালো v সমান আমি 1/3 পালো v সমান আমি কিমান পালো 1/3 তো চাই লোৱা আমি দেখি পোৱা নাই তোমালোকে v সমান আমি 1/3 পালো v ৰ মান পাই গলো এতিয়া আমি u ৰ মান উলিয়াব লাগিব হয়নে কাৰণ u মানো উলিয়াব লাগিব হয়নে তো u মানো উলিয়ালো আমি ইয়াতে দেই ইয়াতে জাকা নাই ইয়াত আমি u ৰ মান উলিয়াই লম v ৰ মানটো কৰবাত 1ত বহুৱাই দিম বা 2ত বহুৱাই দিম তেতিয়া আমাৰ u ৰ মান ওলাই যাব হয়নে মই দেখি চালো কোনটো ইজি আছে 1তে বহাই দিও দেই v ৰ মান 1ত বহুৱাই মান 1ত বহুৱাই 1 নম্বৰ সমীকৰণটো কি আছে ছাত্ৰ ছাত্ৰীসকল চোৱা 8u - 9 v ঠাইত আমি v ৰ মান বহাই দিও কিমান আছে 1/3 সমান কিমান 1 3 ৰে চোৱা কটাকটি যাব না 3 3 গুণ 9 আমি কি পালো 8u এতিয়া ইয়াত যেটো পালো তাক সমান চিহ্ন ইফালে লৈ যাও কাৰণ ইফালে তো আমাৰ কাম নাই ন -3 আছে সমান চিহ্ন ইফালে লৈ গলে +3 হৈ যাব দেই তো 8u সমান আমি কিমান পালো 4 পালো দেই 8 টো আমি এতিয়া সমান চিহ্ন ইফালে লৈ যাম তো 4 * 4 4 2 8 আমি u সমান আমি কিমান পালো 1/2 তো ছাত্ৰী ছাত্ৰীসকল ইয়াত দেখিলে আমি v ৰ মান উলিয়ালো ইয়াত মানো উলিয়ালো u ৰ মান কিন্তু অলপ আগত মই তোমালোকক কৈছিলো আমাক u আৰু v উলিয়াবলৈ কোৱা নাছিলে আমাক কৈছিলে x আৰু y উলিয়াবলৈ তো এতিয়া আমি x আৰু y উলিয়াই দেখাব লাগিব ন হয়নে গতিকে আমি লিখিলাম বা এটাকে লিখিলবা কোনবা যি কোনো এটা লিখিলে হল u মান আমি কিমান পালো 1/2 এফালে v মান আমি কিমান পালো 1/3 ঠিক আছে তো u আমি কি ধৰিছিলো 1/x ধৰিছিলো 1/x লিখিলাম v আমি 1/y ধৰিছিলো 1/y লিখিলাম দে উল্টা কৰি দিম ইয়াক হ্যাঁ ইয়াক উল্টা কৰি দিম তো x হৈ যাব 2 ইয়াকো আমি উল্টা কৰি দিও তো y সমান আমি কিমান পাম 3 তো আমাৰ আমি দুটা পদ্ধতিৰে সমাধান কৰিলো আশা কৰো ভিডিওটো চাই তোমালোকে ভাল পালা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কমেন্টত লিখা ভিডিওবোৰ কেনেকুৱা লাগিছে বুজি পাইছানে নাই পোৱা